Hello friends, welcome back to my channel. #Justice for Jubin Garg 5 million দিশত জুবিন গাৰ্গৰ ফেন ক্লাবৰ মতে আজি 4.5 মিলিয়ন হৈছে আৰু আজিয়ে তেওঁলোকে 5 মিলিয়ন কমপ্লিট কৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে জুবিন দাক হত্যা কৰা হৈছিল। তেওঁ খুৰায়েকৰ দাবী জুবিন দাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল ছিংগাপুৰত নি পেলাই। তেওঁলোকে যিহেতু জানিছিলে জুবিন দাৰ অসুস্থ হৈ আছে তেতিয়াহ'লে তেওঁলোকে তেওঁক পানীত কিয় নমাইছিলে। আপোনালোকে এইটো ভিডিঅ' চালেই গম পাব পাৰিব। সকলো ফূৰ্তিত মস্গুল হৈ আছিলে। জুবিন দাৰ পিনে কাৰো ধ্যানেই নাছিলে। তেওঁলোকৰ কাৰণে এতিয়া আমি জুবিন দাৰ নিচিনা ৰত্ন হেৰুৱাই অসমৰ অসমীয়াই কান্দিবলগীয়া হৈছে। সুৰৰ ৰজা সুৰৰ যাদুকৰী জুবিন গাৰ্গক হেৰুৱাই আমি বহুত দুখিত। তেওঁৰ নিচিনা সুৰ আৰু কাৰো হ'ব নোৱাৰে, তেওঁৰ নিচিনা গান আৰু কোনোৱে গাব নোৱাৰে। আমাক ন্যায় বিচাৰ লাগে। জুবিন দাৰ লগত তাত কি হৈছিলে আমি সকলোবোৰ কথা এতিয়ালৈকে স্পষ্টভাৱে গম পোৱা নাই। আমি সকলো জানিব লাগে। অসমবাসীৰ সন্মুখত সকলো কথা স্পষ্ট হ'ব লাগে। তেওঁ ৰৈ ৰৈ বিনালে ছবিখনৰ লগত ৰিয়েল লাইফৰ লগত আৰু ৰিয়েল লাইফ কেনেকৈ মিলি গ'ল তাৰে স্পষ্টতা আমি বিচাৰোঁ। এতিয়া আমাৰ এটাই কথা, আমাক ন্যায় লাগে। জুবিন দাৰ কাৰণে জাষ্টিচ লাগে। আপোনালোক সকলোৱে যিমানবাৰ পাৰে সিমানবাৰ লিখক #Justice for Jubin Garg। এতিয়া আমাৰ সকলোৰে এটাই আশা 10 ডিচেম্বৰলৈ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আমাৰ অসমবাসীয়ে বিচৰা ধৰণেই ন্যায় পাব জুবিন গাৰ্গ ডাঙৰীয়াই। ইতিমধ্যে SITৰ হাতত বিভিন্ন তথ্য আহি পৰিছে। এতিয়া আমাৰ এটাই অনুৰোধ অসমবাসীৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু SITয়ে যেন সকলো তথ্য ৰাইজৰ সন্মুখত উদঙাই জুবিন গাৰ্গক ন্যায় দিয়ে আৰু তেওঁলোকক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰে। জুবিন দাই গৈ আছে লগত অৱশেষত জুবিন দাৰ বিষয়ে আৰু ভিডিঅ'বিলাক চাবলৈ মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত #Justice for Jubin Garg লিখিবলৈ নাপাহৰিব। আৰু আপোনালোকে যিমান পষ্টেই কৰে তাত #Justice for Jubin Garg লিখিবলৈ নাপাহৰিব।